এয়া খুব সুন্দৰকৈ চিত্ৰ অংকন কৰা হৈছিল আমাৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। এয়া আজিৰ আগৰ দৃশ্য আৰু আজি সেই চিত্ৰখনৰ অৱস্থা কি হৈছে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু এয়া হৈছে আজিৰ অৱস্থা। মচি পেলোৱা হৈছে আপোনাৰ মোৰ আমাৰ প্ৰাণৰ শিল্পীজনৰ সেই চিত্ৰ। এজন চিত্ৰশিল্পীয়ে বহু কষ্টৰে সেই চিত্ৰখন নিৰ্মাণ কৰিছিল। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেই চিত্ৰখন অংকন কৰিছিল গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰ তলত, আৰু সেই চিত্ৰখন বৰ্তমান সময়ত মচি পেলোৱা হৈছে। কিন্তু কিহৰ বাবে সেই চিত্ৰখন আমাৰ আপোনাৰ মোৰ আমাৰ সকলোৰে প্ৰিয় হিয়াৰ আমঠু জুবিন গাৰ্গৰ সেই চিত্ৰখন কিহৰ বাবে মচি পেলোৱা হৈছে? জুবিন গাৰ্গৰ সেই চিত্ৰখনে এনেকুৱা কি অসুবিধা কৰিছিল যাৰ বাবে সেই ছবিখন মচি পেলাব লগা হৈছে, আৰু কাৰ তাগিদাত এই ছবিখন এইদৰে মচি পেলাব লগা হৈছে? সকলোখিনি কথা মই আপোনালোকক জনাম। আপোনালোকে জানি আচৰিত হৈ পৰিব। ইয়াৰ মূল কাৰণটো, এই ছবিখন এইদৰে আঁতৰাই পেলোৱাৰ মূল কাৰণটো জানিলে আপোনালোকে আচৰিত হৈ পৰিব। আৰু গৰিমা শইকীয়া গাৰ্গ তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট দিছে। জুবিন গাৰ্গৰ ফটো আপোনালোকে এইদৰে যিমানেই মচি পেলাব সিমানেই কিন্তু জুবিন গাৰ্গৰ অনুৰাগীসকলে সিমানেই চিত্ৰ অংকন কৰিব। কিমানখন জুবিন গাৰ্গৰ চিত্ৰ আপোনালোকে মচি পেলাব পাৰিব? যিসকলে এই কাম কৰিছে, জুবিন গাৰ্গৰ চিত্ৰ এইদৰে মচি পেলাইছে, তেওঁলোকে কিমানখন জুবিন গাৰ্গৰ চিত্ৰ মচি পেলাব পাৰিব? হাজাৰজন জুবিন অনুৰাগীয়ে হাজাৰখন ছবি আঁকিব। গতিকে জুবিন গাৰ্গক এক প্ৰকাৰ অপমান কৰা হৈছে। এই চিত্ৰখন অংকন কৰা যোনে কষ্ট কৰিছিল, তেওঁৰ যি এই কষ্টবোৰ মচি পেলোৱা হৈছে, জুবিন গাৰ্গক মচি পেলোৱা হৈছে। সঁচাকৈ খুব লজ্জাজনক কথা হৈ পৰিছে বৰ্তমান এই সময়খিনিত। আৰু যোনে নকওক, কোনোবা এয়া আমাৰ জনপ্ৰতিনিধিয়ে হওক, যাৰ তাগিদাত পৰি এই কাম কৰা হৈছে, তেওঁলোকে কিন্তু এইটো লাজ পাব লগা অতিকৈ নিন্দনীয় কাম কৰিছে বৰ্তমান এই সময়খিনিত। গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত কি লিখিছে, মই গৰিমা শইকীয়া গাৰ্গৰ পোষ্টটো আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে, জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমানেই কদৰ্য ৰূপ দিছিল নে অপ্ৰয়োজনীয় আছিল একেবাৰেই? মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে, নহয়নে? মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখন মচি পেলাব? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই। আপোনালোকে ভাবিছে আপোনালোকে কৰিছে। আত্মাৰ সান্নিধ্যৰ প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ। আপোনালোকে হয়তো ক'ব অহেতুক আৱেগ, কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসে সঁচা আৰু শুদ্ধ। তেওঁ অমৰ, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে, তেওঁ চিৰদিন থাকিব। এইদৰে অতি দুখ মনেৰে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এটা পোষ্ট দিছে। সঁচাকৈ কিমান নিন্দনীয় কাম কৰিছে এইটো আপোনালোকে এবাৰ নিজেই ভাবি চাওক বৰ্তমান এই সময়খিনিত। আৰু যোনে এই কামটো কৰিছে সঁচাকৈ অতি ধিক্কাৰ জনাইছোঁ তেওঁক। আৰু দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ আগৰ সময়খিনিত বা জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতে ময়ো জুবিন আমিও জুবিন বুলিকে এনেকৈ বহু জনপ্ৰতিনিধিসকলে তেওঁলোকে এটা থিম উলিয়াইছিল, ময়ো জুবিন আমিও জুবিন বুলি। কিন্তু এয়াই নেকি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি? এয়াই নেকি কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান? সঁচাকৈ অতিকৈ লজ্জাজনক বিষয়, অতিকৈ দুখ লগা বিষয়। আৰু সেই ঠাইত পুনৰ চিত্ৰ অংকন হ'ব, এজন চিত্ৰশিল্পীয়ে কৈছে সেই ঠাইত পুনৰ চিত্ৰ অংকন কৰা হ'ব, জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰা হ'ব। কোনে কিমানখন চিত্ৰ মচিব, কিন্তু আকৌ সেই ঠাইত চিত্ৰবোৰ অংকন কৰা হ'ব। সঁচাকৈ সুন্দৰ পদক্ষেপ। আৰু এনেকুৱা কাৰ্যবোৰ দ্বিতীয়বাৰৰ বাবে কোনেও যাতে নকৰে। এনেই জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱা নাই, সেই জুই এতিয়ালৈকে অসমবাসী ৰাইজৰ অন্তৰৰ পৰা শেষ হোৱা নাই। গতিকে জ্বলা জুইত আৰু ঘিউ ঢালিবৰ কাৰণে চেষ্টা নকৰিব। এনেবোৰ কাৰ্য কৰাৰ পৰা বিৰত থাকক। জুবিন গাৰ্গক লৈ এনেকৈ কেতিয়াও হেতালি নেখেলিব। সকলো জুবিন অনুৰাগীয়ে বৰ্তমান সময়ত সকীয়াই দিয়া হৈছে। এই বিষয়তে আপোনালোকে আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাব বুলি আশা কৰিছোঁ। কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ, পুনৰ লগ পাম।